হাই ফ্ৰেণ্ডছ, এষ্ট্ৰোভালে আপোনালোকক স্বাগতম। আজি আপোনালোকক এক গুৰুত্বপূৰ্ণ বিষয়ে ক'বলৈ ওলাইছোঁ, বিবাহ। আজিকালি দেখা যায় যে বিবাহ মানুহৰ নীতিকে বহুত বিবাহ আপোনাৰ হোমৰ তলতে ভাগি যায় বা বহুত বিবাহ আপোনাৰ 1 বছৰৰ ভিতৰতে বা 2 বছৰৰ ভিতৰত ডিভ'ৰ্চ হয়, এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ হয়। বহুতৰে এনেকুৱা আমি দেখা গৈছে যে আপোনাৰ বিবাহৰ এসপ্তাহৰ পিছতো বিবাহ ভাগি যায়। গতিকে আপোনাৰ ল'ৰা ছোৱালীৰ বিবাহ যাতে শান্তিপূৰ্ণ হয়, এক সুখৰ সংসাৰ হয়, তাৰ কাৰণে আপোনাৰ ল'ৰা ছোৱালী কুণ্ডলীখন বিশ্লেষণ কৰি আপোনালোকে বিবাহৰ কাৰণে আগবাঢ়িব পাৰে। কেৱল ৰাজযোৰা মিলিলেই নহয়, পৰাশৰ সংহিতাৰ মতে আপোনাৰ 64টা গুণৰ ভিতৰত মিনিমাম 30টা গুণ মিলিব লাগে। যদি এই বিবাহ বিশ্লেষণ সঠিকভাৱে কৰা হয়, তেতিয়াহ'লে আপোনাৰ ল'ৰা ছোৱালীৰ বিবাহ বহুত দিনলৈকে থাকে, জীৱনভৰ তেওঁলোকৰ সংগী হিচাপে থাকিব। গতিকে বিবাহ কুণ্ডলী বিশ্লেষণ কৰি বিবাহৰ কাৰণে আগবাঢ়িবৰ কাৰণে আমাৰ লগত যোগাযোগ কৰিব পাৰে। এষ্ট্ৰোভাৰ লগত তলত দিয়া নম্বৰত এপইণ্টমেণ্ট লৈ আমাৰ লগত যোগাযোগ কৰিব পাৰে। গুৱাহাটী, তেজপুৰ আৰু যোৰহাটত আমাৰ চেম্বাৰ আছে। তাত তলত দিয়া নম্বৰত এপইণ্টমেণ্ট লৈ আমাৰ তাত যোগাযোগ কৰিব পাৰে।